নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম চেৰি চিৰাপৰ বিষয়ে। ইয়াৰ ইউজ, ড'জ, সাইড এফেক্ট এণ্ড প্ৰাইজৰ বিষয়ে আমি আলোচনা কৰিম। চেৰি চিৰাপ এটা আইৰণ চিৰাপ অৰ্থাৎ ৰক্তৰ চিৰাপ। এই চিৰাপত কি দিয়া থাকে? আইৰণ, ফলিক এচিড, ভিটামিন B12। এই চিৰাপ যিকোনো ফাৰ্মেচিত সহজতে পোৱা যায়। ই এক বহুত ভাল এটা চিৰাপ যিসকলৰ আইৰণ, ফলিক এচিড, ভিটামিনৰ অভাৱ অৰ্থাৎ গা কমজুৰি হৈছে, ৰক্তহীনতাত ভুগিছে, এইসকলৰ কাৰণে এই ঔষধ। গৰ্ভৱতী মহিলাসকলৰ কাৰণে এই বহুত ভাল এটা চিৰাপ। এই ঔষধ কমেও 3 মাহ খাব লাগে। যিসকলৰ মহিলাসকলৰ মাহেকীয়া সময়মতে হোৱা নাই, অৰ্থাৎ ব্লাডৰ পাৰ্চেণ্টেজটো কমি আছে, হিমোগ্লোবিনৰ পৰিমাণটো কমি আছে, এইসকলে এই ঔষধ খালে সময়মতে মাহেকীয়া হ'ব। যদি ৰক্তহীনতাত ভুগি আছে তেনেহ'লে এই ৰক্তহীনতাটো পৰিপূৰ্ণ হ'ব। ফলিক এচিড তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। ভিটামিন B12 ভিটামিন হিচাপত কাম কৰিব। 200 ml 160 টকা। এই চিৰাপ ইনফিনিক্স হেল্থ স্পেচিয়েলিষ্ট প্ৰাইভেট লিমিটেড কোম্পানীয়ে বনায়। এই ঔষধ খোৱাৰ নিয়ম 2 চামুচকৈ 2 বাৰ খোৱাৰ পাছত আপোনালোকে খাব। যিকোনো ঔষধ খোৱাৰ সময়ত ডক্তৰৰ লগত আলোচনা কৰি খাব লাগে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনে এটা ছাবস্ক্ৰাইব কৰিব।